গাড়ীখন প্ৰথমতে অলপমান চাফা কৰি লওঁ, তাৰপিছত যাম। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোত আপোনালোকক সকলোকে। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ভালে কুশলে আছে। তো মই আজি মোৰ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ ঘৰৰ ভিতৰৰ পৰা, আৰু ঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰি মই ক'ত গৈ আছোঁ, কি কৰিম, সকলোখিনি দেখুৱাম। আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। চাবি ল'লোঁ, এতিয়া মই গাড়ীখন উলিয়াম। গাড়ীখন প্ৰথমতে অলপমান চাফা কৰি লওঁ, তাৰপিছত যাম। গাইজ, এতিয়া যাবলৈ ওলালোঁ। এয়া ল'লোঁ চাবি, আৰু এতিয়া গাড়ীত উঠিম, গাড়ীখন লৈ যাম আৰু এতিয়া বকো। আৰু আপোনালোকে ভিডিঅ' নচোৱাকৈ নাথাকিব, কিন্তু শেষলৈকে চাই থাকক। আৰু লাইক, শ্বেয়াৰ, কমেণ্ট সকলোখিনি কৰি দিব আপোনালোকে, যি আছে চব ছিষ্টেমত সকলোখিনি কৰি দিয়ক। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। বাবুৱে বোলে অকণমান গাড়ীত উঠে, গেটত নমব লাগিব, কিন্তু আমি বকতহে যাম। তুমি বাই বাই, দৰ্জাখন বন্ধ কৰি দিয়া। বাই বাই গাইজ, আপোনালোকে ৰাস্তাটো চাওক আৰু কমেণ্ট কৰক, এনেকুৱা ৰাস্তা আৰু ক'ত ক'ত আছে। ইমান বেয়া ৰাস্তা মানে ক'ব নোৱাৰি, আৰু মানে জঘন্য ৰাস্তা। প্ৰায় 2 বছৰ 3 বছৰ ধৰি এনেকুৱা ৰাস্তাতে আমি গাড়ী চলাই আছোঁ। মানে কোৱা নাযায় আৰু ইমান যে জমৰ যাতনা পাইছোঁ এই ৰাস্তাটোৰ পৰা। এইটো ৰাস্তা আমাৰ তাৰাবাৰীৰ পৰা বকলৈকে প্ৰায় 12 কিলোমিটাৰ, আৰু ডেইলি আমি আপ ডাউন কৰিব লাগে এই ৰাস্তাটোৰে। 12 কিলোমিটাৰ ৰাস্তা, ভগৱানেহে জানে আৰু এই ৰাস্তাটোতে কেতিয়া ভাল হ'ব। চ' গাইজ, যিয়ে নহওক, এয়া আমি বকো আহি পালোঁ, আৰু বেছি দূৰো নাই, আহি পালোঁ। গাড়ীখন এতিয়া লাহেকৈ মই ছাইড কৰি ৰাখোঁ। ফাইনেলি আমি বকো আহি পালোঁ, আৰু গাড়ীখন ইয়াতে পাৰ্কিং কৰি থৈ দিলোঁ। আৰু গাইজ, ফাইনেলি বকোৰ নৰ্থ ইষ্ট ফাইনেন্স বেংক আহি পালোঁ। আৰু চাওঁ ভিতৰত গৈ পেলাই কি হৈ আছে, মানুহ আহিছেনে নাই, আপোনালোকে চাই থাকক। গাইজ, চাওঁ এতিয়া ভিতৰত কোন কোন আহিছে, কোন কোন অহা নাই। মা এবাৰ সোমাই পেলাই বাহিৰত ওলাই আহিলে, তো মই সোমাই চাওঁ কোন আছে কোন নাই। মানুহ আছেনে নাই গাইজ? এতিয়ালৈকে বেংকৰ কোনো কৰ্মচাৰী অহা নাই বুলিয়ে ক'ব পাৰি। চিকিউৰিটি আছে আৰু এজন আছে, আৰু এইখনত কোনো নাই, আৰু মেনেজাৰো নাই, কেচিয়াৰো নাই। চ' গাইজ, ভিতৰত বহুত সময় বহিলোঁ, আৰু বহুত গৰম ভিতৰত, তো বাহিৰত ওলাই আহিলোঁ অকণমান। চাওঁ কিমান দেৰি লাগে মেনেজাৰ আহোঁতে, আৰু কেচিয়াৰোতো আহি পোৱা নাই, তো কি হয় দেখা যাওক। তো গাইজ, এতিয়া দেখিছোঁ বকোত বহুত বৰষুণ, ইফালে বেংকৰ কোনো কৰ্মচাৰী নাই অহা, তো ভিতৰৰ ফালে বহুত গৰম। তো বাহিৰত ওলাই চালোঁ যে বাহিৰত বহুত বেছি বৰষুণ আহিছে গাইজ। তো এতিয়া আৰু দেৰিয়ে হ'ব যেন পাইছোঁ, প্ৰায় আধা ঘণ্টামান হ'লেই বৰষুণ আহি থকা। গাইজ, মোক পিছফালৰ পৰা মাতি আছে মায়ে, যে আল্টিমেটলি বেংকৰ কাম হৈ গ'ল। তো মায়ে কৈছে যে একাউণ্টৰ পৰা পইচা উলিওৱা হৈ গ'ল, আৰু গোটেইখিনি কাম হৈ গ'ল, চাইন টাইন কৰিলে, মায়ে পইচা চইচা পালে। এতিয়া আৰু আমি ঘৰত যাম, কিন্তু অকণমান বৰষুণ দি আছে, সেইবাবে অকণমান ৰখি আছোঁ। সকলো কাম শেষ হৈ গ'ল, বেংকৰ পৰা পইচা ওলোৱা হৈ গ'ল, আৰু দোকানত চাহ তাহ খাই পেলাই এতিয়া অকণমান দোকানত বজাৰ চজাৰ কৰি এতিয়া ঘৰলৈকে গৈ আছোঁ। পিছফালে মা বহি আছে। কিমান পইচা পালি মায়ে? 12,000, 13,000, 13,000 পইচা পালি? 13,000, 13,000 1,000 থৈ আহিলোঁ, 1,000 থৈ আহিলি? 12,000 আনিলোঁ। আচ্ছা, এতিয়া ঘৰত দিয়া পইচাখিনি দেখুৱাই দিম আপোনালোকক। ঠিক আছে গাইজ, ঘৰত গৈ পেলাই লগ পাম। হেল্ল' গাইজ, ফাইনেলি আমি ঘৰ আহি পালোঁ, আৰু এই বেংকৰ পৰা পইচা উলিয়াই লৈ আহিলোঁ। বন্ধনৰ টকা। এই কিমান পালোঁ চৰকাৰৰ পৰা পোৱা পইচা? চৰকাৰৰ পৰা পোৱা পইচা কিমান আছে? 12,000। 12,000 টকা। 1,000 কিছুমানে 25,000 পাইছে, কিন্তু আমি 12,000 পাইছোঁ। আমি 13,000 পাইছোঁ। 13,000 12,000 উলিয়াই লৈ আহিছোঁ। 1,000 বেংকত জমা আছে। তাকো কাবাই টাকা এনেকে ঠিক নাই। 1,000 পিছত 12,000 টকা পালোঁ আমি ফাইনেলি।
গাইজ আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।